কি গাঁও গাঁও ভিলেজ গাঁও এইটো লাষ্ট পাহাৰ নেকি ন এই পাহাৰখন যিমান ওখ এই আমি য'ত আছোঁ এতিয়া সেই পাহাৰটো বহুত ওখ নমস্কাৰ স্বাগতম আছোঁ অনিতা ব্লগলৈ গাইছ বহুত নামত তাত আছে কল্পেন্দ্ৰ ফাইনেলি আমি এতিয়া গৈ আছোঁ বৰ্তমান তো গাইছ আমি বৰ্তমান গৈ আছোঁ এতিয়া এডভেঞ্চাৰ ট্ৰিপত নতুন বছৰ বুলি এটা এডভেঞ্চাৰ ট্ৰিপ দিছোঁ তো ভিডিঅ'টো সময় চাই থাকক আৰু ভিডিঅ'টো মৰম দিওঁ বুলি আশা থাকিল তো বলক প্ৰায় ব্লগ মানে এইখিনিৰ পৰা ষ্টাৰ্ট কৰা যায় আমাৰ নতুন মানে ঠাই বিচাৰি পোৱা নাই বৰ্তমান এতিয়াও আৰু ফাইনেলি আহি এতিয়া বৰ্তমান ডেলিফিলে সোমাইছোঁ আৰু ডেলিফিলে সোমাই আহি ৰাস্তা বহুত ভাল নহয় কাৰ্বি আংলং লিখা আছে মই কষ্ট হৈছে নেকি দাদা গুৱাহাটী আকৌ ৰাস্তা মই পাহৰি পাইছোঁ না এইটো পাহাৰী ৰাস্তা না এইটো কিবা এখন নৈ নাজানো কি নৈ বাৰু এইটো ধুনীয়া এটা নিজৰা ফল দলঙৰ আমি তলৰ ফালে যাম অলপ এডভেঞ্চাৰ টাইপ হ'ব এতিয়া এই চাওক এটা নেচাৰেল ভিউ আৰু ফাইনেলি গাইছ এতিয়া বৰ্তমান এতিয়া আমি আহি পাহাৰ ভিতৰত সোমাই গৈছোঁ এতিয়া বহুত এতিয়া আপ আছে এইবিলাক আৰু গাইছ মানে ফাইনেলি আগতে এনেকৈ আহি পোৱা নাই কাৰণ পাহাৰী এলেকাটো অলপ মানে সন্দেহ লাগিছে অলপ সম্পূৰ্ণ ভয় লাগি গৈছে মানে মানে সন্দেহ জেগাৰ কথা যিহেতু ন আৰু গাড়ী আহিছে বাৰু এনেকুৱা এডভেঞ্চাৰ কিছুমান মানে কৰিব মন যায় এইবিলাক বিজুলী বাঁহ কৰে বিপাইছ মানে কি গাঁৱৰ পাত লাগিছে মানে পাহাৰ মানে মেইন আমি পাহাৰ বহুত ওপৰত গুচি আহিলোঁ এতিয়া মানে নামনি ৰাস্তা অৱস্থা চাওক গোটেই অৱস্থা নাই চাওক ৰাস্তা মানে কি গুটি চালে গাড়ী মানে কেনেকৈ গৈছে ঠিক নাই মানে ন গাড়ী আজি পাইছে কিন্তু আজি ৰাস্তা মানে ভাল ন বঢ়িয়া পাহাৰৰ শিখৰলৈ উঠি গৈ আছোঁ গাঁও গাঁও ভিলেজ গাঁও 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 এই হোটেল দাদা এই কি ঠাই কয় এইখিনি নৰ্মেল নে কিমান কিলোমিটাৰ হ'ব এইখিনি হোটেল পাম্প এইপিনে বাবা মন্দিৰ জয় বাবা জগন্নাথ ঝুম খেতি কৰিছে মানুহে যে এই চাপনে আচলতে এনেকৈ খানি লয় এই এনেকৈ ঝুম তাক এখন মানে বহুত মানে পাহাৰৰ পৰা উঠিহি তাৰ গাঁও পাইছোঁহি জীৱনো ঘূৰি আহিছে মানে আমি যিমানখিনি উঠি আহিলোঁ এতিয়া আপোনাক দেখুৱাই আছোঁ ক'ৰ পৰা আমি আহিছোঁ চাওক আৰু গাইছ সেইটো আছে আমি এইটো চাইডে এনেকৈ হৈ এনেকৈ আহিছোঁ চাওক গাইছ পাহা বহুত উঠিছোঁ দেই মাই গড আৰু গাইছ মানে লগৰজনক কৈছে এতিয়া শ্বিলং মানে হয়তো এইফালে যাব পাৰে মানে শ্বিলং আপুনি যদি এইফালে আহে এইফালে শ্বিলং যাব পাৰিব আপোনালোকে আৰু গাইছ চাওক মানে এখন যাওঁ খেতি মানে যিটো আমি ঘৰত ব্যৱহাৰ কৰোঁ বাঁহ পতাৰ নিচিনা আমাৰ চাওক দীঘল হয় এইবিলাক গাইছ ফাইনেলি আৰু উঠিবলৈ বাই গ'ল এতিয়া অলপমান কথা চথা পাতিলে ফোনত সি কাৰণ এই যিহেতু মানে জিঅ' নেটৱৰ্ক নাপায় আৰু প্লাছ এয়াৰটেল জিন্দাবাদ আৰু গাইছ আমাৰ আজি টাৰ্গেট হ'ব মানে য'ত মানে মানুহ গাঁও পাওঁ তাৰপৰা আজি ঘূৰি আহিম য'ত নাপাওঁ মানে গৈ আহিম আজি মানে তো গাইছ ফাইনেলি আমাৰ এটা ধুনীয়া ডেষ্টিনেশ্যন পাই গৈছোঁ ধুনীয়া এখন মানে প্লেচ পাই গৈছোঁ তো গাইছ আৰু এইফালে আছে বাবা মন্দিৰ আৰু নিচেই ওচৰত আছে এটা ধুনীয়া এটা ৱাটাৰফল চাওক কি ধুনীয়া ৱাটাৰফল চাওক গাইছ মজা আৰু কল্পনা যদি সেৱা কৰিলে তো মই অলপ সেৱা কৰি লওঁ বাবাৰ নাম লৈ জয় বাবা ফলানা ইমান বঢ়িয়া জেগা এটুকুৰাত আহি পাইছোঁ জয় বাবা তো কল্পনা কি ক'বা কেনেকুৱা লাগিছে মানে যিহেতু ইমান আমি এটা এডভেঞ্চাৰ ট্ৰিপ আহিলোঁ লৈছোঁ মহাদেৱ ইমান দূৰৰ পৰা আমি আহি আছোঁ কোনো নাই দুই এখন বাইক গৈ আছে কিন্তু তথাপিও মনটো ভাল লগা নাই কিন্তু যেতিয়া আহি মহাদেৱক পালোঁ অৰ্থাৎ মন্দিৰটো পালোঁ মনটো ভাল লাগি গৈছে মানে এনেকুৱা জেগাত আমি এনেকুৱা এটা সুন্দৰ মন্দিৰ পাম বুলি মই ভবা নাছিলোঁ যাওঁ এতিয়া ফটাফট দেৰি নকৰোঁ আৰু গাইছ ফাইনেলি বহুত দূৰ মানে আহি কিমান এটা পাহাৰ মানে ওপৰত হৈছে মানে হিচাপ নাই তো গাইছ আহি জেনেৰ কথা পাইছোঁ আৰু ফাইনেলি লগৰজনে ভিডিঅ' বনাই আছে আৰু এই জেনেৰ কথা পা মানে যদি ওপৰ চাওঁ ইয়াৰ পৰা এখন গাঁও দেখা পায় দেখুৱাইছোঁ আপোনালোকক
আৰু চাওক মানে কেমেৰা আচলতে মনিব নোৱাৰে ঘৰবিলাক মানে দেখুৱাব পৰা অলপ অসম্ভৱ হয় মেপে মানে এনেকুৱা এটা বস্তু দেখুৱাইছে ভয় লাগিছে মানে যাওঁ কি নাযাওঁ মানে ইমান দূৰত এইখিনি দেখুৱাইছে, পাই পিও কেনেকৈ নেকি আৰু ফাইনেলি গাইছ মানে জিৰণি কথা পৰা ওলাই আহিলোঁ আৰু এতিয়া অলপমান যদি পাওঁ আগলৈ যাওঁ সেইখিনি মাজে তো ভিডিঅ'টো শেষ কৰিম তো ভিডিঅ' কণ্টিনিউ দিব পৰা নাই চেষ্টা কৰিম হয়তো ঘৰতে বনাই দিব লাগিব উপায় নাই এনেইতো সদায় ঘূৰিব নোৱাৰিম মানে তাৰপৰা আহি পেলাই চাওক মানে আমি এই জিৰণি কথা দেখুৱাইছিলোঁ যে তো ইয়াৰ পৰা স্পষ্ট দেখা পায় মানুহ কেইঘৰ ই মানুহ ধুনীয়াকৈ ইয়াতে বসবাস কৰিছে তো গাইছ মানে এতিয়া মানে এটা মাৰ্কেট পাইছোঁহি মাৰ্কেটতে অলপ চাহ পানী খাই পেলাই তো মজা লাগিছে ন এখন কি নাম কয় দাদা এইখিনি কি নাম কয় এইখিনি ঠাইখনৰ নাম হে 15 মাইল বোলা এটা 15 মাইল ন ইয়াকো কি গাঁও আছেনে আগত হা গাঁৱে গাঁও ন এনেই উলুকুছি আৰু দূৰ যাব লাগে ন অঁ বহুত দূৰ অঁ মই তো ইয়াতে চাহ তাহ খাই লওঁ ন ফাইনেলি হয় আৰু এইফালে দাদাই কৈছে মানে কিবা এটা দেখাব বোলে ন কি পোৱা যায় এইফালে দেখা কিবা হেৰি পোৱা যায় নেকি পাহাৰটো মানে গোটেই অঁ যিমানটো অঁ সব গোটেই এৰিয়াটো কভাৰ কৰিছে মানে গোটেই এৰিয়াকে কভাৰ কৰাকে এটা লোকেশ্যন বনাইছে মজা ঠাই দেখিবতো আমাৰ ঘৰত 4 মাহৰ পিছত এইটো ইমান ধুনীয়া এটা প্লেচ হ'ব ভিউ পইণ্ট বনাইছে এটা আৰু ইয়াৰ পৰা মানে এটা ধুনীয়া লোকেশ্যন পাব আৰু ইয়াৰ অলপ আগত আছে মানে এটা হেৰি ৱাটাৰফল আৰু লাঙাডাং বুলি কি আছে তিনিআলিয়া অঁ অঁ তাতে মানে ৰেষ্ট ল'ব পৰাকে ৰেষ্টুৰেণ্ট পৰ্যন্ত আছে ৰাতি থাকিব পাৰিবি মানে এটা ধুনীয়া এটা ভিউ পইণ্টলৈ আপোনাক লগাই আছোঁ যিটো বহুত দিনৰ এটা পুৰণা আশাত আছিল ন এই ঠাইবিলাক চোৱা মানে দুইটা প্লেন বনাই আছিলোঁ তো গাইছ আজিকালি মানে পাহাৰো বহুত ওপৰত আহিবলৈ মানে এইটো হয়তো এইটো লাষ্ট পাহাৰ নেকি ন ওখ চাওক গোটেই মানে সমান সমান পাহাৰ চাওক আমি এই পাহাৰখন যিমান ওখ এই আমি য'ত আছোঁ এতিয়া সেই পাহাৰটো বহুত ওখ তো গাইজ গোটেই চাওক চব নেচাৰেল ভিউ অঁ ভাই হা অঁ বাবু কি কৈছা এনে আছা অকলে আছা বাবু ঘৰ ক'ত নো হা ঘৰ ক'ত অসমীয়া ভাষা অসমীয়া জানা তোমালোক কি কাৰ্বি নে এছ টি নে কি এইটো কাৰ্বি তিৱা নে কি তিৱা ন আমি তিৱা কোনখন কি গাঁও আপোনাক কৈছে কোনখিনি ৰাস্তা কোনফালে অঁ হয় নেকি এইবিলাক জানা তোমাৰ হেৰি কি লিখা উপাধি কি লিখা উপাধি টাইটেল কি লিখা হা আমচন লিখা অঁ ঠিক আছে দিয়া অঁ আমি যিমান ৰাতি কেতিয়াবা দেখা পাওঁ এনেকৈ কৈছে না গাড়ী যোৱা লাইটৰ পোহে দেখা পাওঁ কেতিয়াবা দেখা পাওঁ সেইটো ৰাস্তা দেখা পাওঁ জানো সেইটো ৰাস্তা মানে দেখা পাওঁ একদম মানে লাইট দেখা পাওঁ গাড়ী সজা কৰি মানে বহুত ওপৰত থাকা দেই তোমালোকে বুজিছা বহুত ওপৰত থাকা তোমালোকে আমি বহুত তলৰ তলৰ মানুহ আহে যে তোমাক ইমান ওপৰত থাকা ন এইখিনি জেগাই ওখ আৰু ওখ জেগা নাই এইটো চব পাহাৰ হয়তো মানে ইয়াৰ পৰা হয়তো চব মানে লোকেশ্যন আপোনাৰ চব চাব পাৰিব ইয়াতে তলত যিমান ভিউ আছে আৰু সেইফালৰ পৰা মজা এটা ভিউ চেণ্টাৰ কলগছ স্কুলৰ এখন লাঙাডাং এখন স্কুল লিখা আছে এখন হাইস্কুল কাৰ্বি আংলঙৰ এইটো ডিষ্ট্ৰিক্ট চাওক আৰু এখন এটা সৰু সুৰা মাৰ্কেট এইটো মাইকত সৰু সুৰা মাৰ্কেট পাইছোঁ এটা আৰু ইয়াত নোসোমাওঁ ন অলপমান পেলাই যাওঁ নহয় সৰু সুৰা মাৰ্কেট মজা দেখিছে ন পাহাৰ থকা নিচিনা লাগিছে ন পাহাৰৰ ওপৰত থকা অঁ পাহাৰৰ পৰা থাকা লাগে নাই অঁ আনাৰসৰ বাগান আৰু গাইছ ইপিনে কিবা এটা মানে দেখিছোঁ কিবা ধুনীয়াকৈ পাৰ্ক অঞ্চল বনাই দিছে তো এইফালে হা এই কি বনাইছে এইটো এই কি বনাইছে আহিলোঁ আৰু মানে লাষ্টত যিটো মানে চিনাৰী দেখিছিলোঁ সেইটো আচলতে ৰিজৰ্ট মানে থাকিব পাৰে আৰু ফাইনেলি গাছ মানে
আহিম এদিন ভালমতে গৈ পেলাই আৰু যাম এদিন আহি পেলাই অলপ দূৰ ফুৰিব যাম মানে একো আছে ভিডিঅ'টো তো মানে এতিয়া ৱাটাৰফল দেখুৱাব মন আছিলে কিন্তু এতিয়া মানে অলৰেডি মানে ৱাটাৰফলটো যিহেতু মানে বৰষুণ চিজন নহয় তো ইমান পানীবিলাক শুকাই গৈছে পানী নাই তো আগলৈ আৰু যেতিয়া মানে বাৰিষা চিজন আহিব বা বৰষুণৰ চিজন আহিব তেতিয়া হয়তো আহিম ভালমতে তেতিয়া চাই ভাল লাগিব ৱাটাৰফলটো দেখুৱাবলৈ আপোনালোকক চব নেচাৰেল ভিউ আৰু মনটো ভাল লাগিলে আহি পেলাই আপোনালোক কিমান ভাল লাগে নাজানো যদি ভিডিঅ'টো ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব আজি আছিলোঁ বাই থেংক ইউ